মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কাৰি পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ পমফ্ৰেট মাছৰ এটা ইজি ৰেচিপি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মাছখিনি লৈ লৈছোঁ আৰু মাছখিনি ধুনীয়াকৈ মাজত কাটি দি দিছোঁ। এয়া লৈ লৈছোঁ এটা পিঁয়াজ, এয়া নহৰু আৰু কেঁচা জলকীয়া। ইয়াত দি দিম অকণমান গুড়ি কৰি ৰখা সৰিয়হ গুড়ি আৰু হালধি। মই সৰিয়হখিনি শুকানকৈ গুড়ি কৰি ৰখা আছে, সেইকাৰণে ইয়াত দি পেলাই অকণমান পেষ্ট কৰি ল'লোঁ। এতিয়া টাৱা এখনত তেল দি পেলাই সোৱাদ অনুযায়ী নিমখ দি এইখিনি ফ্ৰাই কৰি ল'ম। 1 মিনিটমান ফ্ৰাই কৰি এইখিনি নমাই ৰাখিম, ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত মই মাছখিনি ধুনীয়াকৈ এনেধৰণে লগাই দিছোঁ। যিমানখিনিলৈকে পাৰিছোঁ ভিতৰলৈকেও দি দিছোঁ আৰু এইখিনি 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিলোঁ। এয়া ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত দেখাইছোঁ। এতিয়া অকণমান কৰ্ণফ্লাৱাৰ, নিমখ আৰু হালধি দি এটা ঘোল বনাই ল'লোঁ আৰু তাত মাছটো দি দিছোঁ। এতিয়া পেন এখন গৰম দি দিম মই। অকণমান তেল সৰহকৈ দি দিছোঁ, যিহেতুকে মাছটো ডাঙৰ আছে। তো ইয়াত মাছকেইটা মই ইয়াত দি দিম আৰু মাছকেইটা দুটা ছাইডে ঢাকনি লগাই ওলট পালটকৈ ভাজি লৈছোঁ। এয়া মোৰ ভাজা ৰেডি হৈ গৈছে। অকণমান সজাই পেলাই দেখালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। আজিলৈ সামৰিছোঁ।